हेलो फ्रेंड्स मैं मुनि शर्मा आपलोके चाइছে मुनि शर्मा আজিৰ ব্লগটোত মই আপোনালোকক দেখুৱাম এজাক গাহৰি আমাৰ ইয়াতে মানে গাহৰি চৰাব আনিছে আৰু এইফালে চাব পাৰিছে মোৰ পিছফালে চাওক বহুত গাহৰি ইয়াতে গাহৰিৰ বাটান সো আপোনালোকক মই দেখুৱাম ওচৰৰ পৰা আপোনালোকে চাব ভিডিঅটো স্কিপ নকৰিব সো বলকচোন আপোনালোকক মই এবাৰ ওচৰৰ পৰা দেখুৱাবলৈ চেষ্টা কৰোঁ মইতো ব্লগ আজিকালি বেছি আপলোড নকৰোঁৱে সো ভাবিলোঁ আজি এইটোৰ ওপৰত এটা মই ব্লগ আপলোড কৰোঁ সো বলক আপোনালোকক মই এতিয়া ওচৰৰ পৰা দেখুৱাবলৈ চেষ্টা কৰোঁ সো আপোনালোকক মই এতিয়া দেখুৱাইছোঁ চাওক মোৰ পিছফালে চাওক ইয়াতে আছে 150টা গাহৰি মই এইমাত্ৰ সুধিলোঁ আৰু মোক কয় 150টা গাহৰি ইয়াতে আছে সব আপোনালোকক মই এতিয়া দেখুৱাইছোঁ চাওক আমাৰ কচু খোৱাত ব্যস্ত হৈ আছে গাহৰি আমাৰে কচু হয় এইবিলাক খাই আছে সো চাওক সো গাইজ আপোনালোকক মই দেখুৱালোঁ এইটো এটা সৰু ভিডিঅ' আপোনালোকক মই দেখুৱালোঁ আমাৰ মানে পথাৰত লৈ আনিছে গাহৰিবিলাকক চৰাই আছে সো সেইকাৰণে মানে মই ভাবিলোঁ ইয়াৰ ওপৰত এটা মই ভিডিঅ' বনাই দিওঁ সো সেইকাৰণে এই ভিডিঅ'টো বনাই আছোঁ সো এইটো এটা সৰু ভিডিঅ' আপোনালোকক মই দেখুৱালোঁ সো আশা কৰিছোঁ ভিডিঅ'টো চাই নিশ্চয় আপোনালোকে ভাল পালে সো যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব কাষত বেল আইকনটো লাইক প্ৰেছ কৰিব আজিলৈ মানে থেংক ইউ ফৰ ৱাচিং ফ্ৰেণ্ডছ বাই বাই